32 नं भेरगाव बियाबनि इएम दावबायसा बर'आ गावनि बियाबाव मैया एबा 8 जुलाइ खालि सानसेयावनो मोन 14 लामा बेखेवनानै होदों। नंगौ मैया एबा 8 जुलाइ खालि बिटिआरनि इएम दावबायसा बर'आ उदालगुरि जिल्लानि भेरगाव बियाबनि सिङाव थानाय गुबुन गुबुन जायगाफोराव लामानि अन्थाइ खाम्फा गायसनो। गुबैयै गामियारि सिंनि सुबुंफोरनि थाखाय हान्थामेलानि सुबिदानि थाखाय गोग्गो थांलाय फैलाय मोजां लामा गैयैखौ नोजोर होनानै लामा बानायना होदों बिथां दावबायसा बर'आ। मख'नो गोनांदि बड'फा रेनब' रिभलिउसन मिशन बिथांखिनि गेजेरजों बिटिआरनि इएम दावबायसा बर'आ फोरमायनाय बायदिब्ला भेरगाव बियाबाव 250 किल'मिटार लामाखौ मोनफ्रोमबो गामिनि लामा गाज्रि जाना थानाय लामाफोरखौ थाबैनो मावफुंना होगोन होनना फोरमायो बिथां दावबायसा बर'आ। बहुत कष्ट खाइছোঁ এতিয়া যে এখিনি আপোনালোকে দিছে বা ছাৰে দিছে এইখিনি আমি বহুত বহুত ধন্যবাদ দিছোঁ আৰু মন্দিৰটোৰ কাৰণে বহুত ধন্যবাদ দিছোঁ এইখিনি কৰি দিয়াৰ কাৰণে আপোনালোকৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ থাকিল। নমস্কাৰ, মই ভেৰগাঁও ভোগাপাৰাৰ বাসিন্দা হয়। যিহেতু আমি ৰাস্তাটো বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, কাৰণ মই আমাৰ ল'ৰা ছোৱালী স্কুলত গৈছিল জোতা মানে চেণ্ডেল তো পিন্ধি যাব আমি মানে হাততে লৈ যাওঁ, কিন্তু জোতা আমি যদি ল'ৰা ছোৱালী আমাৰ হাত মানে যাব লাগে তেতিয়া স্কুল মানে গেট বন্ধ কৰিব বা তেনেকুৱা দেৰি হৈ যায়। ঘৰৰ পৰা আহি চাইকেলত তেনেকুৱাকৈ উঠাই লৈ আহে, ৰাস্তাত আমাৰ ভৰি চৰি মুচি পেলাই কি স্কুলত যাই পায়। তেতিয়া মানে কি কয় চকীদাৰবিলাকে বোলে দেৰি কিয় হৈছে বোলে, আমাৰ ৰাস্তাটো তেনেকুৱা আমাৰ বোকা হয় মানে আমি আহিব নোৱাৰোঁ তেনেকুৱা আৰু। এতিয়া মানে ৰাস্তাটো হৈছে বহুত ধন্যবাদ। তাৰে পৰা আমাৰ এতিয়া কি কয় এইটো লক্ষী মন্দিৰটোৰ বিষয়ে আৰু ক'বলৈ গ'লেতো বহুত ভাল। যিহেতু আমাৰ আগতে ৱাল নাছিল, এতিয়া দিলে, গেট নাছিল দিলে, যোনে বা তোনে আদি ইয়াতে থিয় হৈছিলে। এতিয়া বৰ্তমান এইখিনি আমাৰ বান্ধনত আছে, ভাল পৰিচয় দিবৰ কাৰণে ভাল হৈছে। এতিয়া যিহেতু আমাৰ গেটখন আছে, সকলোৱে যদি সোধে বোলে ক'ত আগতে গৈছিলে আমি থানাত ব্লকত লক্ষী মন্দিৰ কোনখিনি লক্ষী মন্দিৰ, এতিয়া যিহেতু আমাৰ বহুতখিনি হ'ল। ধন্যবাদ এতিয়ালৈ ক'লোঁ। মই পোনপ্ৰথমে দুৰ্গা মন্দিৰ ৰাইজৰ পুৰণি বেগা ৰাইজৰ ফালৰ পৰা দায়বচা ছাৰক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই যিটো নেকি দুৰ্গা মন্দিৰ গেটৰ পৰা নাগেশ্বৰ ৰাভা আৰু এইফালে সঞ্জয় ৰাভালৈকে ৰাস্তাটো হ'ব আৰম্ভ হৈছে। গতিকে বৰ ৰাইজে আমি বৰ সন্তুষ্ট হৈছোঁ। গতিকে সেই চেকতে ৰাইজৰ ফালৰ পৰা আমি দাবচা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাস্তাটো পাই ভাল লাগিছে আৰু ছাৰক বহুত বহুত ধন্যবাদ ৰাস্তাটো হোৱাৰ কাৰণে। আগত ৰাস্তাটো আমাৰ বোকা পানী পাৰ হৈ যাব লাগে, বহুত অসুবিধা হয় আৰু মানে এটা বেমাৰী মানুহ লৈ যোৱাৰ কাৰণে মানে সুবিধা নাই আৰু কি মানে বহুত অসুবিধা হয়। মানে এটা এম্বুলেন্স যোৱাৰ কাৰণেও মানে আমাৰ হেৰি নাই, সুবিধা নাই। মানে ইমান মানে বহুত মানে সমাজে মানে বহুত অসুবিধা মানে হেৰি কৰিছে আৰু মানে সেইটোৱে আর কি। ছারক রাস্তাটা হওয়ার কারণে বহুত বহুত ধন্যবাদ। ভাল লাগে না, আমার লাগে কাউরা আমার খুব ভালো লাগে। নমস্কার, ধন্যবাদ কাক দিব? ধন্যবাদ, ধন্যবাদ কাক দিব? ধন্যবাদ কাউরা, ধন্যবাদ নামটো করে গাবুসা, ধন্যবাদ। আমরা রাস্তাতে লাগলাম। মন্দিৰৰ ৰাস্তাটো পাই কেনেকুৱা লাগে? হয়, আমি আজি বহুত সুখী, বহুত আনন্দিত আমি, কাৰণ আমি বহুত মানে দিনৰ পিছত আমি আমাৰ এই যিটো গাঁৱৰ সম্পূৰ্ণ ভঙা চিঙা ৰাস্তা, আমাৰ মানে আজি বহুত আনন্দৰ দিন। ৰাস্তাটো হ'ব। আমি এই চেগতে পুৰণি ভেৰগাঁও সমূহ ৰাইজৰ হয় আমাৰ ইএম ছাৰ দাবচা ছাৰক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাস্তাটো এতিয়া হ'ব, আমি এতিয়া ভাল ৰাস্তাত মানে খোজকাঢ়িব পাৰিম। নহ'লেতো আমাৰ ৰাস্তাটো গোটেই বোকা পানী। ছাৰে যে এই কথাখিনি আমাৰ ৰাইজৰ দুখ দুৰ্গতিৰ কথাখিনি বুজি আজি ৰাস্তাটো মানে উদ্বোধন কৰিছে, তাৰ বাবে আমি ছাৰক পুনৰ ধন্যবাদ জনাইছোঁ। আমাৰ এই দুৰ্গা মন্দিৰ গেটৰ পৰা ইফালে মানে নাগেশ্বৰ ৰাভাৰ হয়, সঞ্জয় ৰাভাৰ ঘৰলৈকে, এইটো 1 নম্বৰ। আৰু 2 নম্বৰ হ'ল ইফালে কুশল ৰাভাৰ ঘৰৰ পৰা ইফালে প্ৰাণজিৎ ৰাভাৰ ঘৰলৈকে, আৰু ইফালে হ'ল আমাৰ এই জনক ৰাভাৰ পৰা দুলু ৰাভাৰ ঘৰলৈকে, আৰু এটা আছে ইফালে সৰ্বোদয় সংঘৰ পৰা অমৰ ৰাভাৰ ঘৰলৈকে। এইখিনি ৰাস্তা আমাৰ আমাৰ হাচাপাৰা বজ্ৰাঘাট
এই অঞ্চলৰ ৰাইজৰ কাৰণে অতি শুভ দিন কাৰণ বহুদিনীয়া এই অঞ্চলৰ ৰাইজৰ এটা সমস্যা যে আমাৰ টংলা ভেৰগাঁও ৰাস্তাৰ পৰা লাগি যোৱা বজ্ৰাঘাট হৈ যিটো নেকি আমাৰ তিলিয়াপাৰা হৈ মহিয়াঘাটলৈকে যোৱা ৰাস্তা এই ৰাস্তাটো আজি আমাৰ BTCৰ সন্মানীয় ডাউবৈচা ডাঙৰীয়াই শুভ উদ্বোধন কৰি ৰাইজক কিছু পৰিমাণে আৱেগিক কৰি তুলিছে যে এই ৰাস্তাটো হৈছে আজি তেখেতক আমি অঞ্চলৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহু ৰাইজে ক'ব খোজে যে ইয়াৰ ৰাজনৈতিক প্ৰলোভন তেওঁ আজি স্পষ্টীকৰণ দিছে গতিকে এই ৰাস্তাটো কম দিনৰ ভিতৰত হৈ উঠিব আৰু আমিও ৰাইজে আশা কৰিছোঁ যে কম দিনৰ ভিতৰতে ইয়াক যি ছাৰে আশা দিছে সেই আশা সম্পূৰ্ণ ৰূপত পূৰ্ণ হ'ব আৰু ইয়াৰ লগে লগে তেখেতক আমি আৰু ধন্যবাদ দিব বিচাৰিছোঁ যে এই 4.5 বছৰত ডাউবৈচা বড়ো ডাঙৰীয়াই যেনেকুৱা ধৰণৰ ধাৰাবাহিকভাৱে এই অঞ্চলৰ ৰাইজক লৈ কাম কৰি আহিছে তাৰ বাবে আন্তৰিক ধন্যবাদ দিওঁ কিয়নো এই আমাৰ অঞ্চলত বা আমাৰ গাঁওসমূহত ইতিমধ্যে সোলাৰ লাইটৰ পৰা আৰম্ভ কৰি সোলাৰ লাইট ল'ৰা ছোৱালীৰ খেল সামগ্ৰীসমূহৰ ক্লাবসমূহক খেলৰ সামগ্ৰী দিয়াৰ লগতে ৰাজহুৱা আমাৰ মঠ মন্দিৰসমূহত শৌচালয় দিয়াৰ লগতে ৰংগমঞ্চসমূহ তেওঁলোকে দিছে গতিকে ইয়াৰ লগে লগে তেওঁ আৰু আজি এটা ডাঙৰ আশ্বাস দিছে আমাৰ সমগ্ৰ প্ৰায় 6টা অঞ্চলৰ ৰাইজে যি নেকি এটা শ্মশানত দাহ কৰে এই শ্মশানটো আজিলৈকে কোনো দিনে ভাৰত স্বাধীন হোৱাৰ পৰা আজিলৈকে সেই শ্মশানটো কোনো কাম কৰা নাই কিন্তু সেই শ্মশানখনত তেওঁ কমেও 10 লাখ টকাৰ এটা স্কিমৰ জৰিয়তে এই শ্মশানখন বনাই দিয়াৰ আশ্বাস দিছে গতিকে এজন পৰিষদীয় সমষ্টিৰ হৈ ইমানখিনি কাম হাতত লোৱাৰ বাবে এই অঞ্চলৰ ৰাইজৰ হৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত তেওঁক আমি ৰাজনৈতিক যি নেকি ইলেকশ্যন হ'বলৈ যাই আছে তেওঁৰ শুভকামনা জনাইছোঁ